হেল্ল' নমস্কাৰ সকলোকে মই ধৰিত্ৰী মোৰ ভিডিঅ'টো ক্লিক কৰাৰ বাবে আপোনালোকক বহুত ধন্যবাদ। ভিডিঅ'টো হৈছে এবছৰ পুৰণি। আমি গৈছিলোঁ শদিয়াত থকা দুখন বিশেষ থানলৈ। কৈ আছোঁ বাৰু থানকেইখন কি আৰু বৰ্তমান আমি আছোঁ ঢলা শদিয়া দলঙত আৰু আমি গৈছিলোঁ তামেশ্বৰী গোসানী কেঁচাইখাতি আই থান আৰু লগতে শ্ৰী বৈৰাগী বাবা থান। ভুলৰ কামত কি হ'ল নাজানো, মোৰ বৈৰাগী বাবা থানলৈ যোৱা যিকেইটা ভিডিঅ' ক্লিপ আছিলে গোটেইকেইটা ডিলিট হৈ থাকিলে আৰু এবছৰ হ'ল দিয়কচোন, কেনেকৈ কি হ'ল গম নাপাওঁ। বাকী আমি আহি পালোঁহি কেঁচাইখাতি গোসানী আই থান। আমি চবেই চাকি জ্বলাই ল'লোঁ আৰু বাহঁতে চাকি জ্বলাওঁতে মোৰ দায়িত্ব পৰিলে আমাৰ পোৱালীক চাই থকা। পোৱালী মানে ভাগিনটো আৰু পৰিৱেশটো মানে ঠাণ্ডা পাইছে, সি সেইকাৰণে বহুত ফূৰ্তি কৰিলে আৰু সঁচাকৈ পৰিৱেশটো বহুত ধুনীয়া। মানুহ চানুহ নাই ওচৰত, আনকি আমি পণ্ডিত পূজাৰী কাকো নাপালোঁ আৰু নিজৰ মতে গৈ চাকি তাকি জ্বলাই আহিলোঁ, যিহেতু যাম বুলি আমি ভাবিছিলোঁ আগতে। গতিকে গৈ বেয়া নালাগিলে, ভাল লাগিলে, চাকি বন্তি জ্বলালোঁ। আমি প্ৰথমতে কেঁচাইখাতি আই থান গৈছিলোঁ, তাৰপিছত বৈৰাগী বাবা থান গৈছিলোঁ আৰু বাবা থানৰ দুখনমান ফটোকে লগাই দিছোঁ। ভিডিঅ'টো চাই কেনে পালে জনাব। আজিলৈ আহিছোঁ, বাই।